পোয়েট্রি শুনিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। নমস্কাৰ, মই নৱজিত আৰু সময় হৈ গ'ল আজি এটা নতুন কবিতাৰ। আজিৰ শিৰোনাম হৈছে আপুনি সৃষ্টি কৰা শব্দটো কি আছিল? আপুনি সৃষ্টি কৰা শব্দটো কি আছিল? বিচ্ছেদ। এটা কথা জানে, আপোনাক পাই মই সকলো পাহৰি গৈছিলোঁ, সকলো। ইমান বিশাল পৃথিৱীখন ইমানতেই শেষ কৰি দিছিলোঁ আপোনাৰ সতে। আপুনি মৰম নহয়, কেৱল ভুলবোৰহে বুজিল, সেয়ে আজি আঁতৰি গ'ল ইমানতেই আৰু দি গ'ল বিষাদৰ এসোপা চকুলো। আপুনিতো সহজেই পাহৰি গ'ল মোক আৰু শিকি ল'লে হাঁহিবলৈ, আৰু মই কি কয় আপুনি পাহৰি যোৱা মোক? ইমান সহজ নে কাৰোবাক পাহৰিবলৈ? কি যুক্তিত পাহৰি যাম আপোনাক? এতিয়া আপোনাৰ অনুপস্থিতিৰ ব্যৰ্থ প্ৰেমে মোক চাই কৰি পুৰি নিব ক্ৰমে, চাই কৰি। এটা কথা কি জানে, আপুনি আছিল বাবেই অভাৱৰ অনুভৱেই নাছিল, কিন্তু এতিয়া সকলো থাকিও আপোনাৰ অবিহনে সকলো শূন্যতা। এই বিশাল পৃথিৱীত আপোনাক পাহৰিবলৈ তেনেই সহজ, কিন্তু মোৰ বাবে নহয়। আপুনি সৃষ্টি কৰা শব্দটো কি আছিল? বিচ্ছেদ। ঠিক ইয়াতেই সকলো শেষ। ইচ্ছাৰ বিশাল পৃথিৱীখনত যদি জীয়াই থকাৰ উদ্দেশ্য বিচাৰো আপোনাৰ অবিহনে, সম্ভৱতঃ কোনো উদ্দেশ্যই নাথাকিব। জীয়াই থকাৰ সম্ভৱতঃ কোনো উদ্দেশ্যই নাথাকিব। আজি শিৰোনাম অন্ত পৰিল। আকৌ এটা নতুন শিৰোনামেৰে পুনৰ লগ পাম। তেতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।